আমি এতিয়া চেৰেং চাপৰিত যাব ওলাইছোঁ আৰু বেছি দূৰ নহয় আমাৰ দাকচিঙিৰ পৰা 10 কিলোমিটাৰমান হ'ব। এই সকলোবোৰ আছে আমাৰ লগত। আৰু এজন ফ্ৰেণ্ড আছে এইজন অলপ মোক দিয়কচোন বহুত আছে লগত কিবা এটা কৈ দিয়ক। আমি এতিয়া যাব ওলাইছোঁ আৰু আমাৰ পাৰ্টিটো তাতে হ'ব। আৰু আছে এতিয়া আমি বাইক লৈ যাম। এইখন এখন বহুত আছে। হয় আমি আহি পালোঁ। বেছি সময় হোৱা নাই চেৰেং চাপৰি। সেয়া চাই লওক কি ধুনীয়া জেগা চেৰেং চাপৰি। সেয়া আৰু বহুত আছে মোৰ লগত ট্ৰেইন অকল। সেয়া আৰু আছে সেয়া চাই লওক। মালিক হয় জিলাৰ মালিক গগন ডেকা। সেয়া বহুত আছে। এজন আছে তাৰমানে ঘৰত হাগি অহা নাই, ইয়াতে হাগিব বহিছে আৰু সেইজন হাগি বহি থকা ল'ৰাজন। এয়া বহুত আছে আৰু আছে এয়া আহি আছে। এয়া বহুত আছে। এই দত্ত বুলি কৈ দিয়ে কিবা এটা কৈ দিয়ক। এয়া গাড়ী নাযায় মানে বিয়াত চকা ফাঁচি থাকে ইয়াতে। এয়া সকলোবোৰ আছে। এতিয়া আমাৰ পাৰ্টি চলিব আৰু অলপ দেৰিকৈ। এয়া কি পাৰ্টি গমে পাইছা নহয় সকলোবোৰে, আৰু মই নকওঁ ইমান। এয়া বহুত আছে মোৰ লগত এইবিলাক। আৰু আছে এজন বহুত আছে। এই হৈছে চেৰেং চাপৰি। আজি জীৱনত ফাৰ্ষ্টবাৰ আহিছোঁ চেৰেং চাপৰিত। ভাল লাগিছে আহি। ৰান্ধনীয়ে ৰান্ধি আছে। মই দেখা দি আছোঁ। আমাৰ কুলেশ ডেকা আছে। কুলেশ ডেকা এয়া চালাড বনাই আছে। আৰু এজন আছে কুলেশৰ ফ্ৰেণ্ড। এয়া ৰান্ধনী। এইটো ৰান্ধনী চকু পানী ওলাই গৈছে। এয়া গাহৰি বনাই আছে এতিয়া। এয়া আমাৰ হ'ব আৰু বহুত আয়োজন আছে আমাৰ ইয়াতে। জ্বলি গ'ল সেইফালে জ্বলি গ'ল সৌফালে। এয়া আমাৰ এতিয়া ভেলাঘৰটো জ্বলি গ'ল। আমাৰ এতিয়া গাড়ী ফাঁচি গ'ল। এয়া ঠেলি আছে সকলোবোৰে সহায় কৰিছে আৰু। আমার এখানে কালা বেশ ভালো Love you. Hey, gan lage, gan.